Hi guys, welcome to my second vlog. সকলোকে গুড মৰ্ণিং। মই বৰ্তমান শুই উঠাই নাই আৰু এতিয়া শুই উঠি কিনে বাহিৰলৈ যাওঁ। সকলো ইয়াৰ চাওকচোন, বেলি ওলাই গ'ল, এইফালে চাওক বেলি ওলাই গ'ল। বলক বলক পাপাহঁতেনো বাহিৰত কি কৰি আছে তাকে চাওঁগৈ অলপ। এয়া চাওক, ইমান বেলি ওলাই গ'ল চাওক। এয়া চাহ খাই আছে, মোক এৰি কিনে চাহ খাই আছে চাওকচোন। মই এতিয়া শুই উঠিছোঁহে, এইফালে চাওক। আমি মন্দিৰ বনাই আছো। এয়া চাওক, আৰু এইফালে কাকা আইতা আছে, আইতাকো চাহ অলপ দিয়ক। মই এতিয়া শুই উঠিছোঁ, ইমান টাইম হৈ গ'ল, 6টা বাজি গ'ল। এয়া চাওক কাকা, সকলোৱে গুড মৰ্ণিং বুলি এটা কৈ দে। গুড মৰ্ণিং। গুড মৰ্ণিং। এয়া পাপা গোঁসাই ঘৰ বনাই আছে, মানে মন্দিৰৰ বেৰ এখন বনাই আছে। এতিয়া মন্দিৰ এটা বনাই আছো গাইজ, এইটোৱে হ'ল মন্দিৰটো। মন্দিৰটোৰ কাৰণে মানে পাপাই দিনে ৰাতিয়ে মানে একদম পূৰা মানে লাগি থাকে, আৰু মানে পূৰা ডিজাইনত বনাব মানে একদম। এতিয়া মানে পূৰা ডিজাইনত বেৰ বৈ আছে আৰু কালাৰ লগাই আছে, আৰু মানে এইটো বনাওঁতে মানে একদম এসপ্তাহ লাগি গৈছে। আৰু পাপাই মানে একদম ৰাতিপুৱা শুই উঠিয়ে মানে কাম ষ্টাৰ্ট কৰি দিয়ে। আৰু এইফালে চাওক, এই ওচৰৰে আইতা এজনীয়ে মানে পাপাক চাই আছে, আৰু আইতাজনীয়ে কিবা এটা কৈছে। এই আইতাজনীৰ কথা বাদ দিয়া, পাপাক চাওক। আৰু ইয়াৰ পাপাই মানে একদম পূৰা কালাৰ কৰি আছে। আৰু এইফালে চাওক, মায়ে মানে গা ধুই এতিয়া লৈছে। আৰু এইফালে চাওক, যদি একদম ভাল লাগে ঘৰটো, আৰু আপোনালোকে একদম কমেণ্ট কৰিব, আৰু মই পূৰা সম্পূৰ্ণ হ'লে মই আৰু এটা ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। কমেণ্টত জনাব আপোনালোকে। আৰু ইয়াৰ চাওক, আমাৰ ঘৰত মানে বগী আছে, আৰু বগীয়ে মানে একদম পূৰা কাগজকে খাই আছে, তাক ভাত দিয়া নাই আৰু মানে। আৰু এইফালে চাওক কোলা আছে, আৰু কোলা মানে চিন্তা কৰিছে ভাত চাত নাই দে, একদম ৰাতিপুৱা মানে ক'তনো ভাত দিব পাৰিব ন গাইছ। সেইটো মানে পূৰা মানে কাগজকে চবাই আছে, তেতিয়াহে ভাত দিব বুলি একদম মোক দেখাই আছে। এতিয়া বাই গাইছ, নেক্সট ভিডিঅ'ত লগ পাম। বাই গাইছ।